হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। তো আজি আহিছোঁ আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰলৈ। ইয়াতে অসমীয়া সাহিত্যৰ সংস্কৃতিৰ জগতৰ আমি ভূপেনদাৰ বিশ্বখন বলক আমি অনুভৱ কৰোঁ আজি কেনেকৈ আছিল ভূপেনদাৰ জগতখন। তো আজি এটা পাৰ্টলৈ চব দেখাম কেনেকুৱা কি হয়। ইয়াত চাব পাৰে ভূপেনদাৰ সমাধি ক্ষেত্ৰ, ইয়াত ভূপেনদাৰ ষ্টেচু আছে আৰু গোটেই পাৰ্কখন এতিয়া আমি এক্সপ্ল'ৰ কৰিম। তো আমাৰ লগত থাকক, ক্লাছলৈকে চাই থাকিব, কি কি দেখাম চব এক্সপ্ল'ৰ কৰিম। ৰাতি আহিলে এটা শ্ব' আছিলে, শ্ব'টো দেখাব পাৰিলোঁ, বাট ৰাতি হোৱা নাই, আমি দিনত আহি গৈছোঁ। তো দিনত কি কি দেখাব পাৰোঁ চব দেখাম, চলো। আজি আমি উপস্থিত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। হয়তো আমাৰ মাজত আজি নাই, কিন্তু ভূপেনদাৰ সমাধিত আহি এনেকুৱা এটা অনুভৱ হয়, এনেকুৱা এটা ফিল হয় যে মনত শান্ত অনুভৱ হয়। ভূপেনদাৰ গানৰ সুৰ, তেওঁ থৈ যোৱা আমাৰ মাজত কিছুমান স্মৃতি, তেওঁ লিখি থৈ যোৱা কিছুমান কাগজ পত্ৰ সকলো, আৰু ভূপেনদাৰ ষ্টেচুৰ আগত বহি এনেকুৱা লাগে যে ভূপেনদা আমাৰ মাজত এতিয়াও জীয়াই আছে আৰু চিৰ জীৱনৰ কাৰণে আমাৰ মাজত জীয়াই থাকিব। আমি সকলোৱে চেষ্টা কৰিম ভূপেনদাৰ কাৰণে, দোৱা আশীৰ্বাদ কৰিম যাতে ভগৱানে তেওঁক য'ত ৰাখিছে শান্তিত ৰাখক। এতিয়া আমি প্ৰৱেশ কৰিম সমাধিৰ ভিতৰত, মিউজিয়ামলৈ। তো ইয়াত জোতা আৰু চেণ্ডেল পিন্ধি যোৱাৰ নিষেধ। তো আমি জোতা চেণ্ডেল খুলি ল'লোঁ। দেখিব পাৰে বহুত মূল্যৱান লাইন এটা আছে, পৃথিৱীক নকবা মই অকলশৰীয়া, ভিন্ন অৱসৰত ভিন্ন ভাৱত ডক্টৰ ভূপেন হাজৰিকাদেৱে কথাষাৰ কৈছিল। বহুত মূল্যৱান কথা। এই কথাষাৰ ভূপেনদাই নিজৰ হাতেৰে লিখি থৈ যোৱা কথাষাৰ। চাওক, মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাৰ নমস্কাৰ, গীতৰ সভাত ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ নিজৰ হাতেৰে লিখা এই বাক্য। আমাৰ মৰমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে আজি আহি তেওঁৰ সমাধিলৈ আহি এই কথাটো মনত পৰিছে আৰু দেখি তেওঁক হয়তো আমি নাপালোঁ, মানে বাস্তৱত নাপালোঁ, কিন্তু তেওঁৰ সমাধিত আহি যেনেকুৱা অনুভৱ হৈছে, এনেকুৱা লাগি আছে যে তেওঁ আমাৰ মাজত এতিয়াও জীয়াই আছে আৰু চিৰ জীৱনৰ কাৰণে আমাৰ মাজত জীয়াই থাকিব। তেওঁ থৈ যোৱা কিছুমান সংগীত আমি যাতে জীয়াই ৰাখিব পাৰোঁ গোটেই জীৱনৰ কাৰণে। তেওঁৰ এই মিউজিয়ামখনত অসমৰ সকলো লোকে আহিব পাৰিব, তাতে কোনো টিকেট দিব নালাগে, এণ্ট্ৰি ফ্ৰী। আপোনালোকে এবাৰ আহি চাওক, তেওঁ থৈ যোৱা কিছুমান স্মৃতি, ইমান ভাল লাগিব আৰু ইমান শান্তময় পৰিৱেশ ভূপেনদাৰ এই সমাধি ক্ষেত্ৰ। আৰু কি ক'ম, আপোনালোকে এবাৰ আহক, মাত্ৰ এবাৰ আহক। গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত, গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত একদম। আপোনালোকে এবাৰ আহি এইখন ভিজিট কৰক প্লিজ। এয়া আমি ছেকেণ্ড ফ্ল'ৰ চালোঁ, এতিয়া থাৰ্ড ফ্ল'ৰত গৈ আছোঁ। এয়া চাব পাৰে ভূপেনদাৰ এই সমাধিৰ ক্ষেত্ৰৰ ভিতৰ ভাগৰ দৃশ্য। একদম তলৰ পৰা চাই চাই এটা বস্তু এটাকৈ চব চাই আছোঁ, এটাও এৰা নাই, কাৰণ আমাৰ মৰমৰ ভূপেনদা আমাৰ মাজত নাই, কিন্তু তেওঁ থৈ যোৱা স্মৃতি আমি চাব লাগে। এটা বস্তুৰ মূল্য বুজিব লাগিব, তেওঁ কিয় ইমান কষ্ট কৰি জীৱনত অসমক একদম পূৰা বিশ্বলৈ ৰিপ্ৰেজেণ্ট কৰিছে। এটাকৈ আমি চব চাম, এক্সপ্ল'ৰ কৰিম। তেওঁৰ কিছুমান ব্যৱহাৰ কৰা কিছুমান চাব পাৰে, এতিয়া কি কয় চাব পাৰে, কি কি বস্তু আছে। এইটো কি হয়, মাটি হ'ব পাৰে। আৰু অসমৰ গোলাম গামোচা দি তেওঁৰ প্ৰতিমূৰ্তিত এনেকৈ সন্মান দি ৰখা থৈ আছে। আৰু দেখাওক অলপ, আৰু আছে তেওঁ নিজে পিন্ধা এই জোতাটো চাওক, সুগন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱে ব্যৱহাৰ কৰে এযোৰ জোতা। আৰু এইটো কি আছে, সূৰ্য হাজৰিকা, গম নাপায় এইটো কি বস্তু হয়, চাব পাৰে। আৰু কি আছে, তেওঁ লিখা কিছুমান স্মৃতি, কিছুমান লাইন কিবা কিবি আছে। আৰু আহক, তেওঁ কবিতা পুথি তেওঁ কিছুমান লিখিছিল, তেওঁ কিছুমান লিখা কবিতা পুথি হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ গীত সম্ৰাজ্ঞ, ডক্টৰ ভূপেন হাজৰিকাৰ চব চাব পাৰে, পঢ়ি লওক আপোনালোকে, মই কি ক'ম আৰু। তেওঁ ৰচনা কৰা এখন প্ৰথম খণ্ড ৰচনাৱলী, দ্বিতীয় খণ্ড এবাৰ যদি ওলাই পঢ়িব পাৰিলোঁ হয় ন, মনত বহুত শান্তি পালোঁ হয়। আৰু এখন কি আছে আকৌ, এখন আছে সুগন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ষষ্ঠ মৃত্যুৰ বাৰ্ষিকী উপহাৰ স্বৰূপে মোৰ ফালৰ পৰা নিজৰ হাতেৰে বোৱা হাজৰিকাদেৱৰ এটি চিত্ৰ স্মৰণীয় গৌৰৱেৰে সন্মানন জনালোঁ, এয়া চাব পাৰে। আৰু তেওঁ ইউজ কৰা কিছুমান কাপোৰ, এই কাপোৰ দি বহুত ফটো দেখিছোঁ ন, বহুত ফটো, মানে তেওঁ জীয়াই থকা অৱস্থাৰ ফটো। এই টুপিযোৰ আৰু এই কাপোৰযোৰ দেখিলে তেওঁৰ কথা মনত আহে। আৰু এই কাপোৰযোৰ দেখা নাই ফটোত, বাট এতিয়া আমি চিৰিয়েল ফটো এবাৰ যদি হাতেৰে চুই চাব পাৰিলোঁ হয়। আৰু বহুতে সন্মানৰ কাৰণে কিবা কিবি দিছে। এবাৰ আহক, মই আৰু কিমান ভিডিঅ'ত দেখাম, এবাৰ আহক। কি ক'ব বন্ধু, কি ক'ব? নাই, এইবাৰ মানে প্লিজ আপোনালোকে আমাৰ গোটেই অসমৰ আমাৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আপোনালোকে প্লিজ এবাৰ আহক, এবাৰ আহি ভিজিট কৰি যাওক। জালুকবাৰীত অৱস্থিত আছে এইখন মিউজিয়াম, গুৱাহাটী ইউনিভাৰ্চিটিৰ একদম লগতে আছে মিউজিয়ামটো। এয়া চাব পাৰে ডক্টৰ ভূপেন হাজৰিকাদেৱে পোৱা ভাৰতৰত্ন বঁটা, অসমৰ গৌৰৱ। তেওঁ পোৱা এবাৰ চুই চাওঁ কেনেকৈ আছিল, কি সুন্দৰ। জুবিন দাই জীৱন্ত অৱস্থাত পূৰা পোৱাত যোগ্য আছিল, কিন্তু তেওঁ নাপালে। আমাৰ হিমন্ত শৰ্মাক কওঁ যে তেখেতক এটা সন্মান দি তেওঁৰ সমাধি ক্ষেত্ৰত এনেকুৱা এটা ভাৰতৰত্ন বঁটা পাব লাগে, যাতে